এভৰিৱান কি খবৰ নতুন এটা ব্লগৰ মাজলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে যোনে যোনে নতুনকৈ চাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যাতে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ ওচৰলৈ ন'টিফিকেশ্যন যায় আহক তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাওঁ আৰু ক'লৈ যাওঁ কি কৰোঁ আপোনালোকে সকলোকে দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব লাহে লাহে এতিয়া আমি ৰৈ আছোঁ সেয়া আমাৰ আঠখেল মন্দিৰ ইয়াত কিছুমান বিয়াও পাতে দেই বিয়া পাতে তো আমি ইয়াত ৰৈ আছোঁহি আৰু ধুনীয়াকৈ স্কুটি লৈ তো অলপ দেৰিকৈ আহিব আৰু দুজনীমান তো আপোনালোকক দেখাওঁ আপোনালোকে চাই থাকিব হা আমি ইয়াত ৰাখি ৰৈ আছোঁ এইকেইটা দেখিছেনে তাৰপিছত ইপাৰে নেকি আৰু দুজনীমান অহাই নাই আমি ইয়াত আহি ৰখিলোঁ এইকেইটা চাওঁ আহিছে চাওঁ লগৰ এটাই বনাইছিলে ৰাস্তাত ভিডিঅ'টো লাহেকে দে ঐ ব্ৰেক থাকিলে গলি আৰু তলত চিধা ঐ নাই যাবি দেই আমাক নাই খুন্দাবি ऐसे ना बोल भी रे বৰ্তমান আৰু আমি খাবলৈ আহিছোঁ খাবলৈকে আহিলোঁ দেই গাইজ তো এতিয়া আমি খাবলৈ বহিছোঁ আৰু মাত্ৰ অকণমান বেকগ্ৰাউণ্ডত কিছুমান মাত আহি আছে সেইবোৰ ইগন'ৰ কৰিব তো ইয়াত দেখিছেনে আমি সকলো ভাত খাব বহিছোঁ আৰু দেই এতিয়া বিয়া ঘৰ পৰা আহিলোঁ এতিয়া চিপ খাবলৈ লৈছোঁ মানে এওঁলোক বিয়া খাই আহিলোঁ ভাত চাত খাই আকৌ চিপ এওঁতো এওঁ খোৱা আছে দেই তাৰপিছত এই মানে গাড়ী চাড়ীবোৰ আহি আছে আৰু আমাৰ দিব্যাঞ্জন আহিছে এই মানে